সো গাড়ীখন দেখিবলৈ পাইছে বহুত লাক্সাৰি হয় কিয়া কাৰ্নিভেল স্লাইডিং ডোৰ সো চাওক আপোনালোকে লাক্সাৰি কাৰ চলোৱা একদমেই প্ৰেক্টিচ নাই মোৰ এনেকুৱা কাৰ চলাবলৈও বাৰু মৌকা পাইছোঁ হেল্ল' এণ্ড গুড মৰ্ণিং গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই আছোঁ বৰ্তমান বেংগলোৰত আৰু কালি ৰাতি আহি পালোঁ গুৱাহাটীৰ পৰা বেংগলোৰ প্ৰায় 8-9টামান বজাত আহি পালোঁ সো এতিয়া বৰ্তমান টাইম হৈ গৈছে প্ৰায় 6-7টামান বাজিলে এতিয়া চাগে মই টাইমটো ইমান ভালকৈ চোৱা নাই ৰাতিপুৱা বহুত হৈছে আৰু চাওক আপোনালোকে বেংগলোৰ ৰাতিপুৱা মৰ্ণিং মই বেংগলোৰত কিহৰ কাৰণে আহিলোঁ এইটো আপোনালোকক জনালোঁ আগৰ ব্লগ ভিডিঅ'টোত মই জনাই থোৱা আছে যে মই গুৱাহাটীৰ পৰা বেংগলোৰ কেনেকৈ আহিলোঁ আৰু কিয় আহিলোঁ মই অসম এৰি মানে বেংগলোৰ সেইটো আপোনালোকক মই কমপ্লিটলি জনাই থোৱা আছে আগৰ ব্লগ ভিডিঅ'টোত যদি আপোনালোকে চোৱা নাই সেই ব্লগ ভিডিঅ'টো তেওঁলোকে চাবগৈ মেলি মই বেংগলোৰত কাৰ ডিটেইলিং এণ্ড স্পা শিকিবলৈ কাৰণে আহিলোঁ কাৰ ডিটেইলিং মানে PPF চেৰামিক কোটিং গ্ৰাফিন কোটিং পলিচিং কাৰৰ মানে এইটো ৰিলেটেডৰ ওপৰত শিকিবলৈ আহিছোঁ কাম চ' মই সেই ভিডিঅ'টোত আৰু এটা কথা কৈছিলোঁ যদি কোনোবা অসমৰ ব্যক্তি বা যদি কোনোবা মানে আমাৰ সেইটো ছাইডৰ কোনোবা মানুহে যদি বাহিৰত কিবা কামৰ বাবে আহিব বিচাৰে তেতিয়াহ'লে মোক জনাব আপোনালোকে কণ্টেক্ট কৰিব কমেণ্ট বক্সত কমেণ্ট কৰিব মই আপোনালোকক ৰিপ্লাই কৰিম আৰু এই ভিডিঅ'টোত মই জনাম যে মোৰ ডিটেইলিং চবটো কেনেকুৱা থাকিব তালৈকে যাম এতিয়া প্ৰথমতে গৈ মেলি মই তাত গৈ ব্লগ এটা বনাম আপোনালোকৰ কাৰণে দেখুৱাম যে মই এনেকুৱা কাম কৰিছোঁ সকলো এতিয়া আমি যাওঁ প্ৰথমতে মই গা ধুই লওঁ চ' গা ধুবলৈ ওলাইছিলোঁ সেইটো কাৰণে মই ভাবিলোঁ প্ৰথমতে ভিডিঅ'টো বনাই লওঁ তাৰপিছত গা ধুম সকলো গাটো ধুই মেলি গৈ আছোঁ ডিটেইলিং শ্বপ লেটছ গেট ষ্টাৰ্টেড মই ওলাই আহিলোঁ শ্ব'ৰুমখনলৈ এতিয়া ৰেডি হৈ মেলি গৈ আছোঁ শ্ব'ৰুমখনলৈ মানে খোজকাঢ়ি গৈ আছোঁ শ্ব'ৰুমখনলৈ PGৰ পৰা যিহেতু মই PGত থাকি লৈছোঁ তো PGৰ পৰা শ্ব'ৰুমলৈ 1 কিলোমিটাৰ হয় কিন্তু মই ফেৰীত যোৱা নাই বাছত যোৱা নাই কিয়নো মানে ভিডিঅ'টো কৰিবলৈ অকণমান প্ৰব্লেম হয় ডাইৰেক্ট ড্ৰপ কৰি দিয়ে ইয়াত চ' সেইটো কাৰণে আমি খোজকাঢ়ি আহিলোঁ চ' আপোনালোক দেখুৱাওঁ এইডোখৰ জেগা হৈছে চৌবা এৰিয়া হয় ইয়াত এই আগতে আছে আমাৰ শ্ব'ৰুমখন তো আমি এতিয়া যাম কি কাম হয় এইখিনি আপোনালোকক দেখুৱাম আৰু প্লাছ PPF কেনেকৈ হয় আৰু কি গাড়ী আছে এতিয়া বৰ্তমান শ্ব'ৰুমখনৰ ভিতৰত সেইটো আপোনালোকক দেখুৱাম PPF কেনেকৈ হয় পলিচিং কেনেকৈ হয় তেনেকৈ তাৰ ওপৰত ভিডিঅ'বিলাক আপোনালোকক দি থাকিম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো ব'লক এতিয়া বৰ্তমান শ্ব'ৰুমখনৰ ভিতৰলৈ যাওঁ ফাইনেলি আহি পাই গ'লোঁ আমাৰ শ্ব'ৰুমখনত আৰু শ্ব'ৰুমখন বহুত ধুনীয়া আৰু লাইটিং চাইটিং আছে বহুত ভাল লাগিছে আৰু প্লাছ ইয়াত গাড়ী দুখন আছে বৰ্তমান আৰু বেছি গাড়ী নাই চ' ইয়াতে এইটো চুকতে PPF ৰাখি থৈছে এইখিনি PPF হয় আৰু বাকী জেগা হৈছে আমাৰ কেমিকেলৰ জেগা এইডোখৰত দেখিবলৈ পাইছে আপোনাৰ পলিচিঙৰ কম্পাউণ্ড 100 কোটিং কম্পাউণ্ড প্লাছ প্ৰ' ফিনিছ কম্পাউণ্ড আৰু ইণ্টেৰিয়াৰ ক্লিনিঙৰ 3M আৰু প্লাছ তলত আছে আপোনাৰ এইবিলাক সকলোখিনি কেমিকেল হয় আৰু প্লাছ দেখিছে সৰু ইয়াতে ইমান যিমান ডিটেইলিঙৰ বস্তু আছে গোটেইখিনি গ্লাছ কোটিং প্লাষ্টিক কোটিং চ' প্ৰত্যেকটো বস্তুৰে এটা কেমিকেল আছে বৰ্তমান আমাৰ শ্ব'ৰুমত এখন কাৰ আছে এইখন PPF হ'ব কিয়া কাৰ্নিভেল হয় আৰু এইখন PPFৰ আগত আমি প্ৰথমতে এখন ৱাশ্বিং কৰিম কমপ্লিট আৰু ৱাশ্বিং কৰাৰ পিছত এখন পলিচিং হ'ব পুৰা প্ৰপাৰ পলিচিং হ'ব পলিচিংটো কিহৰ কাৰণে কৰা যায় মানে যেতিয়া কোম্পানীত গাড়ীখন পেইণ্টিং কৰে তো তাতে অকণমানি ডেণ্ট কিছুমান থাকে যিটো ডেণ্ট মানে আপোনাক PPFত দেখা পোৱা যায় চ' সেইবিলাক প্ৰথমতে ফিনিচিং কৰিবলৈ প্ৰথমতে পলিচ কৰা যায় তো পলিচ কৰাৰ পিছত এইখন এটা ৱাছ হ'ব ভালকৈ মানে এইবিলাক চব ৰিমুভ কৰা যাব যিমানবোৰ পাৰ্টছ আছে লাইটিং পাৰ্টছ আছে আৰু মিৰৰ এইবিলাক চব ৰিমুভ কৰা যাব তাৰপিছতে এখন ধুনীয়াকৈ মানে প্ৰপাৰ ডিটেইলিং ৱাছ কৰা যায় তো তাৰপিছতে এখন PPFৰ কাৰণে ৰেডি কৰি দিয়া হ'ব চ' গাড়ীখন দেখিবলৈ পাইছে বহুত লাক্সাৰি হয় কিয়া কাৰ্নিভেল আৰু দেখিবলৈ পাইছে এখন শ্লাইডিং ডোৰ চ' চাওক আপোনালোকে ৱাও চ' নাইচ এখন আকৌ এবাৰ বাটনটো টিপি দিয়াৰ লগে লগে এখন অট'মেটিকলি ডোৰ ক্ল'জ হৈ যায় আৰু মই আপোনালোকক এই কাৰখনৰ সম্পূৰ্ণ পলিচিং কেনেকৈ হয় প্লাছ PPF কেনেকৈ হয় গোটেইখিনি আপোনালোকক দেখুৱাম আৰু লগতে ময়ো অলপ চলপ কাম কৰিম যিহেতু মই শিকিবলৈ আহিছোঁ কৰিব লাগিব অলপ চলপ আপোনালোকক দেখুৱাই চ' এনেকৈ কৰি থাকিম আপোনালোকে মৰম চৰম দি থাকিব আৰু চেনেলটোত যদি আপুনি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব যিহেতু মই এনেকুৱা টাইপৰ ব্লগ ভিডিঅ' আপলোড কৰি থাকোঁ আৰু আপলোড কৰাৰ লগে লগে পোনপ্ৰথমতে আপোনাৰ মোবাইলত দেখা পাব চ' এতিয়া বলক এইখনৰ মই প্ৰত্যেকটো বস্তু আপোনালোকক দেখুৱাম কেনেকৈ PPF হয় কেনেকৈ পলিচিং হয় গোটেইখিনি আপোনালোকক দেখুৱাম আৰু এইখন বৰ্তমান আমি এতিয়া ৱাশ্বিং কৰিবলৈ লৈ যাম কিনাৰতে আছে ৱাশ্বিং চেণ্টাৰ চ' আমি এতিয়া ৱাশ্বিং কৰিম আৰু লাক্সাৰি কাৰ চলোৱা একদমেই প্ৰেক্টিচ নাই মোৰ চ' ইয়াত আহিহে অকণমান মানে ছেক্ৰিফাইচ কৰি শিকি মেলি আৰু ধুনীয়াকৈ কৰি আছোঁ আৰু দেখিবলৈ পাইছে বহুত ভাল লাগিছে এনেকুৱা কাৰ চলাবলৈও বাৰু মৌকা পাইছোঁ ত' তাৰ কাৰণে থেংক ইউ ফৰ মাই লাইফ
এণ্ড লেটছ গ' চাবিটো ইয়াত থৈ দিলোঁ ষ্টাৰ্ট বাটনটো ইয়াতে আছে ক্লাচ নাই বাৰু টেক অট'মেটিক এইটো পাৰ্কিং মোডত আছে বৰ্তমান আমি এতিয়া ড্ৰাইভ মোডত লগাই দিলোঁ তাৰপিছত এতিয়া চাওক গাড়ীখন গৈ আছোঁ আমি এতিয়া বাহিৰত অ'কে Kia Carnival. Select update now to immediately Okay. start the date or schedule the So guys, বহুত ভাল লাগিছে কাৰখন vehicle is turned off. ধুনীয়া চলাবলৈ আৰু এতিয়া বলক আমি এতিয়া PPF-ৰ কেনেকুৱা প্ৰচেছ থাকে গোটেইখিনি আপোনালোকক দেখুৱাম তো বলক আমি ভিডিঅ'টো PPF-ৰ সৈতে ষ্টাৰ্ট কৰোঁ তো লেটছ গ' চ' ফাৰ্ষ্ট অফ অল আমাৰ কামটো PPF-ৰ বনেটৰ পৰা ষ্টাৰ্ট কৰিলোঁ যিহেতু বনেটত অকণমান দেখুৱালৈ ভাল হয় গোটেই ডিটেইলিংটো তো তাৰ কাৰণে প্ৰথমতে বনেটৰ পৰা ষ্টাৰ্ট কৰিলোঁ বনেটত দেখিবলৈ পাইছে এনেকৈ PPF-টো এপ্লিকেট কৰি দিয়া হয় PPF-টো একচুৱেলি ৱাটাৰ এপ্লিকেট হয় তো তাৰ কাৰণে প্ৰথমতে ৱাটাৰ দিয়া হয় তাৰ ওপৰতে PPF দিয়া হয় আৰু বাকীখিনি যিখিনি পানী থাকে সেইখিনি স্কিউজাৰ দি মেলি ৰিমুভ কৰি দিয়া হয় তো তাৰপিছতে যিখিনি এক্সট্ৰা পাৰ্ট থাকে সেইখিনি কাটিং কৰি দিয়া হয় তো এনেকৈ PPF-ৰ কাম কৰা হয় চ' আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ ক্ষমা কৰিব মই আপোনালোকক গোটেই PPF-ৰ প্ৰচেছটো দেখুৱাব নোৱাৰিলোঁ পলিচিঙৰ প্ৰচেছটো দেখুৱাব নোৱাৰিলোঁ নেক্সট এটা ভিডিঅ'ত মই আপোনালোকক গোটেই PPF কেনেকৈ হয় পলিচিং কেনেকৈ কৰে গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাম তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যিহেতু এনেকুৱা টাইপৰ ইনফৰ্মেটিভ ভিডিঅ' আৰু ব্লগৰ সৈতে মই আপলোড কৰি থাকোঁ তো আজিলৈ বাই বাই থেংক ইউ ছ' মাছ